হাই ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল, মোৰতো ভালেই। আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ স্বাগতম জনাই আছোঁ। বা ঘৰত বাৰ্থডে খাবলৈ, মানে বা জীয়েকৰ আজি প্ৰথম ফাৰ্ষ্ট বাৰ্থডে খাবলৈ গৈ আছোঁ। তো আপোনালোককো দেখাম। আপোনালোকে মোৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ, তেতিয়া ভাল পাম। আৰু আপোনালোক যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে। আপোনালোকক দেখা মানে চাদৰ মেখেলাত কৰিব পৰা খুব এটা সহজ চিম্পুল চিলাই, সেইটো বাৰু একেবাৰে ভিডিঅ'টোৰ শেষত দিম। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব, বাৰু একেবাৰে শেষত পাব চিলাইটো। আৰু প্ৰায়ভাগে জানেই চাগে, তথাপিও যোনসকলে নাজানে সেইসকলে এই ভিডিঅ'টোৰ পৰা শিকি ল'ব পাৰিব। আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। এয়া ওলাই মেলি ৰেডি হৈ গ'ল, এতিয়া আমি গৈ লওঁ তালৈকে। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব, আৰু সকলোখিনি দেখাই গৈ থাকিম। যিহেতু বাৰ্থডে গিফ্ট একো লোৱাই নাছিলোঁ, সেইকাৰণে মানে ঘৰৰ ওচৰতে দাই এটা দোকানৰ পৰা অকণমানি গিফ্ট এটা লৈ লৈছোঁ, আৰু এনেকৈ বান্ধি। আৰু এইটোৱে লৈ লৈছোঁ আৰু গিফ্ট, যিহেতু ছোৱালীজনী সৰু, এবছৰ হৈছে যিহেতু, এইটোৱে লৈ লৈছোঁ। এতিয়া গৈ দিওঁ। ফাইনেলি আহি বা ঘৰ পালোহি, আৰু ইতিমধ্যে আমি অহা আগতে কেক কাটি হৈয়ে গ'ল। তথাপিও আপোনালোকক অকণমান পাছৰ কণকৈ ভিডিঅ' কৰি দেখাই দিছোঁ। আৰু বাৰ্থডে বুলি ক'লে আচলতে মানে কেক কটা পৰ্বটো নাপালে খুবেই বেয়া লাগে, নহয়নে? সেইকাৰণে তথাপিও লাষ্টৰ কণ, শেষৰ কণকৈ আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ। আৰু আজি টুকটুকা বাৰ্থডে টুকটুকে বোলে ইজনী উঠত কিবা এটা লাগিলে। হেপী বাৰ্থডে কোনটো এইটো কোলা কোলা বেলুনটো। এইফালে আমাৰ এনাইকে টুকটুক লৈ ফটো মৰাত ব্যস্ত হৈ আছে, বাকী মানুহবিলাক বহি আছে আৰু কাষত, আৰু ফটো মাৰি আছে, বহি আছে, চবৰে কাম কৰি আছে। আৰু ময়ো ভিডিঅ' কৰি আছোঁ, আৰু আপোনালোকক দেখাই আছোঁ। এয়া আৰু ভাত খোৱাৰ আগতে আমাক খাবৰ কাৰণে চাহ দিলে, চাহ খাব লৈছোঁ। আৰু এইফালে আছে বাৰ শাশুৱেক, তাৰপিছত খুৰীয়েক আৰু ভণ্টি এজনী, মানে সকলোখিনি আছে। আৰু এতিয়া চাহ খাই লওঁ। ধুনীয়া বতাহ মাৰি আছে। আমাৰ বাইদেউহঁত আহিব নাই, বহি আছে। আমাৰ বাইদেউহঁত আহিব নাই, বহি আছে। লিখিছে, বহি আছে, মুখত লিপষ্টিক লগাই। টুকটুকে বোলে চোৱা, এইজনী বাৰ্থডে গাৰ্ল। হাঁহি দিয়া টুকটুক, হাঁহি দিয়া। এইজনী ইফালে নাচাই, ইফালে চাই আছে। এইজনী বেলপাক খুলিব এতিয়া। এইজনী আৰু এইজনী হ'ল চুম্পি, তাইক চিনি পাইছে আপোনালোকে। চুম্পি হাই কৰি দিয়া আকৌ। হেল্ল' খুলি দিয়া নি বেলপাত? খুলি দিয়া। মোৰ বাৰ্থডে কাইলৈ। তাৰপিছত ৰিম্পিকটো চবে চিনিয়ে পায়, ৰিম্পিক পায়, চুম্পিক পায়, চবে চিনিয়ে পায়। আৰু এইজনী টুকটুক বাৰ্থডে গাৰ্ল আছে। টোপনি ধৰিছে তাই ভাগৰ। আৰু এয়া আমি এতিয়া ভাত খাবলৈ বহিছোঁ। অকণমানকৈ আপোনালোকক ভিডিঅ' কৰি দেখাই দিছোঁ। আৰু ভাত খোৱা নাই।
খাই মেলি হৈ গ'ল মানে ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া আপোনালোকক দেখাব লৈছোঁ মানে বাহঁতৰ ঘৰৰ পুখুৰীটো মানে ফিচাৰীটো বহুত ডাঙৰ হয় আৰু বহুত ডাঙৰ এৰিয়া মই ইয়াতে আছোঁ এতিয়া এইফালে চাওক পাছফালে মই দেখাই দিছোঁ এই চাওক কিমান ডাঙৰ পুখুৰী আৰু মানে কিমান ডাঙৰ আৰু পাৰে পাৰে যে দেখিছে এইবিলাক এইবিলাক গোটেই মানে বাঁহৰ মানে তাত জিকা খেতি কৰা হয় মানে জিকাখিনি এতিয়া কৰি হ'ল সেইকাৰণে এতিয়া মানে জেংখিনি এনেকৈ দি থোৱা আছে আৰু এই ফিচাৰীটো চাওক ইয়াত বহুত মাছ জীয়াই আৰু এইফালে চাওক ইমান ধুনীয়া পৰিৱেশ আৰু সেইফালেও এটা পুখুৰী আছে সেইটো বেলেগৰ চাগে আৰু একদম ইয়াৰ পৰা একদম সৌ তালৈকে চাওক কিমান ডাঙৰ আৰু মই আজি আপোনালোকক দেখাম বুলি কোৱা এই চিলাইটো হৈছে এইটো জোখ চিনৰ দৰে এনেকৈ খুব সহজতে এনেকৈ আঁকি ল'লেই হৈ গ'ল জোখ চিনডাল দিলেই হৈ গ'ল জোখ চিনডালৰ নিচিনাকৈ এনেকৈ মই আঁকি লৈছোঁ আঁকি লোৱাৰ পাছত গোটেই আগটোত প্ৰথমতে গোটেইখিনি আঁকি লৈছোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ এয়া জোখ চিনডাল ধুনীয়াকৈ আঁকি লোৱা হৈ গ'ল তাৰপাছত এয়া দেখিছেনে মই দুটা ইতিমধ্যে কৰিলোৱে এতিয়া মই 3 নম্বৰটো আপোনালোকক কৰি দেখাই আছোঁ আৰু একেবাৰে সহজ আপোনালোকে ঘৰত পিন্ধিবলৈ চাদৰ মেখেলাত একেবাৰে খুব ধুনীয়া এটা চিলাই খুব ধুনীয়া আৰু খুব সহজতে আপোনালোকে এইটো কৰিব পাৰিব আপোনালোকে যদি কোনোবাই নাজানে এই ভিডিঅ'টোৰ পৰা শিকিব বুলি মই ভাবিছোঁ আৰু আপোনালোকে নাজানিলে শিকি ল'ব কোনোবাৰে একেবাৰে সহজ একেবাৰে চিম্পুল আৰু বহুত ভাল লাগে দেখি এইটোক আমি তৰা চিলাই বুলি কওঁ গতিকে আজিৰ ভিডিঅ'টো এইটোৱে আছিল আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব